হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকক? আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ আৰু আপোনালোকক ভগৱানে মংগল কৰক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে আজি গাইজ আজি গৈ আছোঁ আমি ধূপধাৰাত, যিহেতু 4 লাইন হৈ আছে। 4 লাইনৰ কাৰণে মানে দোকান চোকানবিলাক এইবিলাক মানে উল্টা পাল্টা হৈ গৈছে। সেইটোৰ কাৰণে মানে আপোনালোকক দোকানবিলাক দেখাও নাই আৰু আমিও দেখা নাই। কিন্তু যেতিয়া 4 লাইন ভাঙি গ'ল, ৰাস্তাবিলাক যেতিয়া বনাই আছে, তেতিয়া মানে এখন দোকান আহিছে। সেই দোকানখন খুবেই ধুনীয়া, অতি কম দামত আপোনালোকে এইবিলাক মোবাইল ডিছপ্লে, ফল্ডাৰ, টাচ এইবিলাক আপোনালোকে কম দামত লগাব পাৰিব। আৰু তাত গৈ আছোঁ, আপোনালোককো দেখাম আৰু ময়ো গৈ আছোঁ। তো গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তাত গৈ লগ পাম। ফাইনেলি মৃদুল দাৰ দোকানখনলৈ আহি পালোঁ আৰু মৃদুল দাই খুব বিজি হৈ আছে মানে কামত। আৰু কি ক'ম, মানে কাম যেতিয়া হ'ব তাইৰ লগত আমি কথা পাতিম। ইয়াতে মানে এই দোকানখনত মানে কি কি পোৱা যায় মৃদুল দাক সুধিম। মৃদুল দা, স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। আৰু এই দোকানখন মানে কি কি পোৱা যায়? মানে ডিছপ্লে ডিছপ্লেটো মোটামুটি ৰাখোঁ আৰু যিখিনি পাৰোঁ। বৰ্তমান 4G 5G যিখিনি চব মানে ওলাইছে আৰু নিউ মডেলবিলাক চব আহিছে, মডেলবিলাক মোটামুটি আহিছে আৰু বাকী টাচ গ্লাছ ফল্ডাৰবিলাকক আৰু কামখিনি কৰোঁ আৰু ডেট হোৱা মোবাইলবিলাক চেষ্টা কৰে নেকি বনাবৰ কাৰণে? ডেট হোৱাবিলাক কৰোঁ, কৰে ইচ্ছাৰে কৰে মানে। চ' আপোনালোকে শুনিলে যে ডেট হোৱা মোবাইলক এতিয়ালৈকে কৰা নাই আমি। আইফোনৰ কাৰণে অলপ কৰি আছোঁ, চেষ্টা কৰি আছে, মানে শিকি আছে মানে যাম আমি ভাবিছোঁ আৰু আপোনালোকে শুনিলে যে ডেট হোৱা মোবাইলো আপোনালোকে ইয়াতে আহিলে বনাই দিব পাৰিব, যিমান পাৰে চেষ্টা কৰে। আৰু দামবিলাক কেনেকুৱা ধৰণৰ মানে এনে আইডিয়া? বেলেগতকৈ মানে অলপ ৰিজনেবল প্ৰাইচে লওঁ আৰু তেনেকুৱা বহুত বেছি লোৱা নাযায়, মিডিয়াম আৰু মানে যিহেতু কষ্টকে কামবিলাক কৰা হয়, পইচাটো কিবা এটা ল'বই লাগিব না। ইয়াতে গাঁও এৰিয়া, এইটো একদম বহুত ৰেঞ্জততো আৰু দামবিলাক ল'ব নোৱাৰে। আপোনাৰ দোকানখনত মানে কেইজনমান এনে কাম কৰা মানুহ ইয়াতে আহি থাকে? মোৰ ষ্টাফ 5জনমান আছে। 5জনমান আছে না? তেওঁলোকে এতিয়া বেলেগ দোকানত গৈছে নেকি? এতিয়া বেলেগ দোকান মানে 2জন আছিল, ওলাই গ'ল। এতিয়া আৰু অলপ প্ৰব্লেম চলি আছে না, বাকী আমি 2জনে কৰি আছোঁ। 2জনে কৰি আছে, আইচিৰ কামবিলাকো কৰা যায়। আৰু ক'ৰ মানুহ আহে এনে আইডিয়া আপোনাৰ? আমাৰ আৰু মেক্সিমাম মেঘালয় এৰিয়াৰ মানুহবিলাক বেছি আহে না? আৰু কাষ্টমাৰৰ ছাৰ্ভিচবিলাক ভালে পাই আছে না? একদম বহুত দূৰৰ পৰা আহে, দুধনৈ, ৰংজুলি, পিনে বকোৱাটো, সেইখিনি এৰিয়াটো কভাৰ কৰোঁ আৰু তো ফ্ৰেণ্ডছ, মানে বহুত দূৰৰ পৰা আহে ইয়াতে, মানে মোবাইলবিলাক বনাবৰ কাৰণে বহুত দূৰৰ পৰা আহে, মানে ৰংজুলি, দুধনৈ আৰু এইপিনে মেঘালয় জেগাৰ পৰা আহে আৰু। তো গাইজ আপোনালোকে আহক, মৃদুল দাৰ দোকানখনলৈ আহক। যিকোনো ডেট হোৱা মোবাইল বা টাচপেড যদি যায় আপোনালোকৰ, এই মৃদুল দাৰ দোকানখনতে বনাই দিব পাৰিব। অতি কম দাম লয় মৃদুল দাই, বেলেগ দোকানতকৈ মানে বহুত কম দামত পায় এইখন দোকানত। ডিছপ্লে, ফল্ডাৰ, টাচ এইবিলাক চব পায়। মানে দোকানখন আপোনালোকক অকণমান দেখাই দিছোঁ, ক'ত আহিব লাগে, কেনেকৈ আহিব লাগে, বা কোনখিনি জেগাত আছে মৃদুল দাৰ দোকানখন। চ' আপোনালোকক অকণমান দেখাই দিছোঁ, যাতে আপোনালোকে বুজি পাব। এইখনেই হ'ল ৰামধেনু মোবাইল ৰিপেয়াৰিং দোকানখন। আপোনালোকে আহিব পাৰে ধূপধাৰাত, যিটো ষ্টেট বেংকৰ ওচৰতে, মানে ষ্টেট বেংকৰ কাষতে আছে এই ৰামধেনু দোকানখন। পুলিচ পইণ্টৰ পৰা অকণমান ষ্টেট বেংকৰ ফালে আহিলে এই ৰামধেনু দোকানখন দেখা পায়। আৰু তাত গৈ আপোনালোকে যিকোনো ফল্ডাৰ বা আপোনালোকৰ যদি ডেট হৈছে মোবাইলটো, সেইবিলাক মোবাইল মানে ইয়াতে ৰিপেয়াৰিং কৰা হয়। আৰু ছাৰ্ভিচবিলাক খুবেই ভাল। আৰু মই ইয়াতে আহোঁ, কিবাখানি যদি বেয়া হয়, বেটাৰী হওক বা ফল্ডাৰেই হওক বা টাচপেডেই হওক, মই এইখন দোকানতে মানে আহি থাকোঁ প্ৰায়। তো আপোনালোকেও আহক। তো ফ্ৰেণ্ডছ, যদি আজিৰ এই ভিডিঅ'টো চাই পেলাই যদি আপুনি এইখন দোকানলৈকে আহিছে, তেতিয়াহ'লে আপুনি আৰু কম দামত বস্তুবিলাক পাই যাব। তো গাইজ, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। তো যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব। লগতে যিহেতু চেনেলটো নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো গাইজ, নেক্সট এটা ভিডিঅ'ত লগ পাম আকৌ। আজিলৈ এৰিছোঁ, বাই বাই।